নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই পুনৰবাৰ আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, সকলোৱে গম পায় যে মোৰ কিছু নতুন ছাগলী আহিছিল, মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছোঁৱেই। আৰু ছাগলীসমূহ আহি পোৱা আজি এসপ্তাহ সম্পূৰ্ণ হ'ল। সেয়ে ভাবিলোঁ ছাগলীবোৰ কেনে আছে মই আপোনালোকক এবাৰ দেখাওঁ। মই আগতেই কৈছিলোঁ এইবাৰ ছাগলীবোৰ খুব সুন্দৰ কণ্ডিশ্যনত আহি পাইছেহি। আৰু চাওক এতিয়া সিহঁতে কি সুন্দৰকৈ আছে মোৰ ঘৰত। আজি মই আহিছিলোঁ, সিহঁতক অলপমান বাহিৰত ফুৰিবৰ কাৰণে উলিয়াই দিছিলোঁ। আৰু এইখিনি দেখিছে মোৰ ঘেঁহু খেতি, ইয়াতে সিহঁতে খুব সুন্দৰকৈ ঘাঁহ খাইছে। আপোনালোকে চাওক প্ৰত্যেকটো ছাগলীয়ে কিমান ফূৰ্তিত আছে আৰু কিমান সুন্দৰ চাইনিঙত আছে। আপোনালোকে দেখিছে নিশ্চয়, এইটো ৰঙা ৰেড কালাৰ, এইটো খুব সুন্দৰ মেল এটা। আৰু বাকী ছাগলীখিনিও আছে, আপোনালোকে চাওক। আৰু ইয়াৰে কিছু ছাগলী অলৰেডি বুকিং হৈ আছে, দুটামান লৈ গৈছে আৰু বাকীকেইটা খুব সোনকালে লৈ যাব। অলৰেডি মোৰ কথা বতৰা হৈছে, পে'মেণ্টটো কৰি ৰাখিছে। কিন্তু মই যিহেতু মাৰ্চ মাহ অফিচৰ কামত ফাৰ্মত সদায় আহিব নোৱাৰোঁ, সেয়ে যিসকলে নিম বুলি ভাবিছিল তেওঁলোকে মোক লগ পাবলৈ আহিম বুলি ভাবি ৰখিছিল। সেয়ে দুদিন দেৰি হৈছে। এইটো দেখিছে চেৰা কালাৰৰ, এইটো এটা খুব সুন্দৰ মেল। আৰু বাকী এইখিনি ফিমেল আছে চাওক। এই ফিমেলজনী আগতেও মই কৈছোঁ খুব সুন্দৰ গাখীৰ দিয়ে। যোৱাকালি তাইক খীৰাই দিয়া হৈছিল, আজি আকৌ তাই হোৱাৰখন চালে গম পাব গাখীৰ নমাইছে। আৰু এইটো এটা মেল আছে ব্লেক এণ্ড হোৱাইট স্পটত। আৰু এইটো মোৰ বাৰবাৰী, ঘৰৰ কাৰণে মই ৰাখিছোঁ বাৰবাৰী মেল। তো আজি ভিডিঅ'টো মই বন্ধুসকল দেখুৱাৰ উদ্দেশ্য এইটোহে যে চাওক ছাগলীবোৰ কিমান সুন্দৰকৈ ফূৰ্তিত চৰি ফুৰি আছে। এই যিটো চেৰা কালাৰৰ মেল দেখিছে, এইটো লখিমপুৰৰ মোৰ এজন বন্ধুৱে ফোন কৰিলে আৰু তেখেতে ফাৰ্ম কৰি আছে অলৰেডি। তেখেতে ল'বলৈ ৰেডি হৈছে। আৰু বাকী তেনেকৈ বাকী কিছুমানো বুক হৈ আছে, দুটামানটো লৈয়ে গ'ল। আৰু বন্ধুসকল চাওক, ইহঁতে এই আলিটোত থকা আমাৰ যিবোৰ লোকেল ঘাঁহ এইবোৰো কিমান সুন্দৰকৈ খাই আছে। তো আৰু এইটো এটা মেল, প্ৰায় 10 মাহ বয়সৰ, ইও খুব সুন্দৰ কোৱালিটিত। তো বন্ধুসকল, মই আজি ভিডিঅ'টো বনালোঁ এইকাৰণে যে মোৰ ছাগলীখিনি দেখাওঁ। এইটো চাওক মোৰ বাৰবাৰী মেল, ঘৰৰ কাৰণে আনিছোঁ মই, আদান্ত হয়। তো এই ছাগলীখিনি খুব ফূৰ্তিত আছে আৰু খুব সুন্দৰকৈ ঘাঁহ বন খাই ঘূৰি আছে। আৰু আজি এসপ্তাহ হ'ল, কোনো প্ৰব্লেম নাই সিহঁতৰ, এটাও ছাগলী অসুস্থতা নাই। আপোনালোকে দেখিলে গম পাব। আনবাৰ যিকণ অকণমান কাহ চৰ্দি থাকে, এইবাৰ সেইটোও নাই। তো খুব সুন্দৰকৈ আছে। তো মই সেয়া আজি ভাবিলোঁ আপোনালোকক ছাগলীখিনি দেখাওঁ। আৰু যদি চাই ভাল লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।